ঘৰৰ পৰা ওলাওঁতে এতিয়া অলপ আন্ধাৰেই হ'বলৈ লৈছে কাৰণে পটাপট গৈছোঁ তেওঁলোকে অলপ বেছি দামে কৈছিলে 250 চকলেট আৰু বাটাৰখিনি মেল্ট হৈ গ'ল এতিয়া ইয়াক ঠাণ্ডা কৰি অলপ পাছত মই ইউজ কৰিম মই ভাল পোৱাৰ কামৰ ভিতৰত সবতছে ভাল পোৱা কামটো হৈছে মই জাহ্নবী আৰু মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে শনিবাৰ ভাবিলোঁ অলপ ফুল গছৰ শ্বপিং কৰি আহোঁগে আৰু ৰাতিপুৱাৰ পৰাই ভাবি আছিলোঁ যামকৈ কিন্তু বৰষুণ ইয়াত ইমান বেছি দিছে এইকেইদিন সেইকাৰণে এতিয়া সন্ধিয়া হ'বই হ'ল পটাপট মানে পোহৰ হৈ থাকোঁতে পটাপট যাওঁ নাৰ্চাৰীলৈ আৰু মই কি ফুল গছ কিনিছোঁ ইয়াত প্ৰাইচ কেনেকুৱা হয় সকলোবোৰ মই এই ভিডিঅ'টোত দেখাম আৰু ইয়াৰ নাৰ্চাৰীবিলাক কেনেকুৱা হয় মই সেইবোৰ আপোনালোকক ভালদৰে ডিটেইলছত দেখাম তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ ঘৰৰ পৰা ওলাওঁতে এতিয়া অলপ আন্ধাৰেই হ'বলৈ লৈছে কাৰণে পটাপট গৈছোঁ আৰু এই ৰাস্তাটো ইমান ধুনীয়া লাগে চাৰিওফালে গছ আছে মই এতিয়া আহি নাৰ্চাৰীখন পালোহি আৰু ইয়াত গাৰ্ডেনিঙৰ চব এচেঞ্চিয়েল বস্তু পোৱা যায় একদম ধুনীয়াকৈ চব বস্তু সজাই থোৱা আছে এই গোটেই ছেকশ্যনটোত আছে ইনডোৰ প্লাণ্ট বহুত ধুনীয়া হেল্ডি পুলিবিলাক ইয়াত তাৰপাছত ইয়াত আছে গোটেই চেৰামিক এনেকুৱা পটছ সৰুৰ পৰা একদম অকণমানিৰ পৰা ডাঙৰলৈকে ধুনীয়া আছে এতিয়া ফুলৰ বজাৰ কৰোঁতে পূৰা সন্ধিয়াই হৈ গ'ল আৰু মই ল'লোঁ এইখিনি আপোনালোকক ঘৰ যোৱাৰ পাছত ধুনীয়াকৈ দেখাই দিম হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে কালি ছেটাৰডে ইভিনিঙত মই গৈছিলোঁ ইনডোৰ প্লাণ্ট কিনিবৰ কাৰণে সেইখিনি কিনিলোঁ আৰু কি কিনিলোঁ ভাবিলোঁ কালিতো মোক শ্বুট কৰা নহ'লে কাৰণ তাৰপাছত বহুত বৰষুণ দি দিলে ভাবিলোঁ আজিয়ে মই গোটেইখিনি কমপ্লিটকৈ আপোনালোকক দেখাই দিওঁ মই কি কিনিলোঁ কিমান প্ৰাইচত কিনিলোঁ প্ৰথমতে মই লৈছিলোঁ এজোপা ধুনীয়া পিচ লিলি চক এটা ধুনীয়া ফুলো ওলাই আছে ইয়াত পিচ লিলি কিনিছিলোঁ আৰু ইয়াৰ দাম হৈছে 150 গছজোপাৰ অকল খালী প্লাণ্টটোৰ দাম হৈছে 150 কিন্তু এই পটটোৰ দাম লৈছে এইটো লৈছে 180 পটটো সৰু হয় আৰু ধুনীয়া এটা বগা আৰু ভিতৰতে আছে ড্ৰেনেজৰ কাৰণে এখন এনেকুৱা প্লেট নিচিনা লাগি আছে মই দেখাব নোৱাৰিম কাৰণ অলৰেডি তাত গছ পুলিকেইটা লগাই দিলে কিন্তু ধুনীয়া হয় দেখিবলৈ ইনডোৰ প্লাণ্ট আৰু এয়াৰ পিউৰিফায়াৰো হয় সেইকাৰণে ভাবিলোঁ কিনি ল'লোঁ আৰু এটা ধুনীয়া কলি আহিছে চব আপোনালোকে দেখা পাইছে চাগে এইটো মোৰ প্ৰথম পুলিটো তাৰ পাছত মই কিনিলোঁ এইজোপা স্নেক প্লাণ্ট মাটি লাগিয়ে আছে সৰহকৈ মাটি লাগি আছে ইয়াত আৰু ইয়াৰ দাম আছিলে 250 তেওঁলোকে অলপ বেছি দামেই কৈছিলে 250 দিলে আৰু এইটো ছেইম পট চাইজটো সমানেই হয় যিটো মই পিচ লিলিত লগাই থৈছোঁ এইটো দামো 180 হয় তাৰ পাছত কিনিলোঁ এজোপা বহুত ডাঙৰ গছ সেইজোপা হৈছে এইজোপা বহুত ডাঙৰ মানে বহুত ডাঙৰ আৰু ইয়াত লাগি আছে ইয়াৰ পটটোৰ তলত লাগি আছে চকা সেইকাৰণে দাঙিবলৈ মেলিবলৈ ইমান অসুবিধা নাই হোৱা তথাপি মই দাঙিব নোৱাৰিম এইটো বহুত গধুৰ হয় আৰু এইজোপাৰ নাম হৈছে জানাডু আৰু বহুত দীঘল নাম আছিলে কিন্তু শ্বৰ্টকৈ মই উইকিপিডিয়াত পালোঁ এইটো জানাডু বুলি কয় একদম ধুনীয়া বহুত ডাঙৰ খালি কেমেৰাত চাগে আহিছে কমপ্লিটলি মই বেক কেমেৰাদি মই আপোনালোকক এবাৰ দেখাই দিম আৰু এই গছজোপাৰ দাম লৈছে 600 তেওঁলোকে দাম বেছি কৈছিলে মই নাজানো মই দাম সৰহকৈ দিলোঁ নে কমকৈ দিলোঁ কিন্তু ইয়াৰ দাম ল'লে অকল গছজোপাৰ দাম লৈছে 600 আৰু ইয়াৰ পটটো যিটো আছে ডাঙৰ যিটো পট সেইটো দাম লৈছে তেওঁলোকে 500 লৈছে আৰু সেয়াই কোৱা দামে ইমান নকমালে বাৰু কিন্তু গছবিলাক বহুত হেল্ডি আছিলে কালি আপোনালোকে চাগে দেখিলে অলপ আগৰ যিখিনি মই দেখুৱালোঁ গোটেই নাৰ্চাৰীখনৰ ভিউটো বহুত ধুনীয়া হেল্ডি পুলি আছিলে সেইটো ল'লোঁ আৰু লাষ্টত আৰু এজোপা কিনিছিলোঁ সেইজোপা হৈছে এইজোপা একদম ধুনীয়া বহুত ধুনীয়া ভিতৰত থ'বৰ কাৰণে একদম ধুনীয়া আৰু মই 4জোপাই কিনিছোঁ 4জোপা ভিতৰত থ'বলৈ আৰু মোৰ বেলকনিটো আছে বেলেগ অলপ হিবিস্কাছ আছে তাৰপাছত আৰু সৰু মানি প্লাণ্ট এনেকৈ লগাই থোৱা আছে কিন্তু ভিতৰৰ ৰুমকেইটা যিটো খালী হৈ আছিলে সেইকাৰণে মই ল'লোঁ আৰু এই পটটো মই খালি বনোৱা দেই ইয়াৰ কাৰণে মই পট নাই লোৱা কাৰণ মই এইটো বনাই থৈছিলোঁ আগতে নিজে বনাই থোৱা আৰু এই গছজোপাৰ নামটো হৈছে বহুত ডিফিকাল্ট মই এবাৰ চাই আপোনালোকক জনাব লাগিব আৰু ইয়াৰো প্ৰাইচ আছিলে 150
আৰু এইজোপাৰ নাম হৈছে সেকুলেন্ট বুছ সেনেচিও মই এইটো আপোনালোকৰ নামখিনি গুটেখিনি প্ৰত্যেকজোপা গছৰ যেতিয়া মই দেখাম তাৰ লগে লগে মই লগাই দিম আৰু ইয়াৰ দাম আছিলে 150 একদম ধুনীয়া গ্ৰীণ কালাৰ আৰু এই যিখিনি গছ লৈছো এইখিনি গুটেখিনি ইনডোৰত থব পৰা প্লান্ট হয় আৰু এইখিনিয়ে আছিলে মই কালি শ্বপিং কৰা গুটে গছখিনি আৰু আশা কৰিছো আপোনালোকে চাই ভাল পালে মই কি কিনিলো আৰু ভাবিছো এতিয়া যেহেতু সানডে আৰু মই ভাবিলো যে এটা ৰেচিপি বনাও হেতু হৈছে ব্ৰাউনি এটা ৰেচিপি মই শেয়াৰ কৰিম বুলি ভাবিছো কাৰণ মই ভাল পোৱাৰ কামৰ ভিতৰত সবতছে ভাল পোৱা কামটো হৈছে বেকিং মই বেকিং কৰি খুব ভাল পাওঁ কিন্তু এতিয়া মই যত আছো মোৰ ওচৰত বেকিং তেনেকুৱা টুলছ নাই আৰু ওভেন वगैरहও একো নাই মোৰ ওচৰত এতিয়া সেইকাৰণে ভাবিছো যে কেৰাহীতে বনাম আৰু মই আপোনালোকে তেতিয়াহলে চাই থাকিব আৰু যদি মই ৰেচিপিটো ভাল পাই তেতিয়াহলে আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব পাৰে বহুত ইজি ৰেচিপি হয় এতিয়া মই আপোনালোকক ভালদৰে দেখাও কি আমাক ইনগ্ৰেডিয়েন্টস লাগিব কেনেকৈ বনাও গোটেই প্ৰসেসটো মই ধুনীয়াকৈ এফালৰ পৰা দেখাই যাম ব্ৰাউনি বনাবৰ কাৰণে মোক লাগিব এইখিনি ইনগ্ৰেডিয়েন্টছ মই লৈ লৈছোঁ ময়দা এটা পেকেট কোকো পাউডাৰ ল'ব লাগিব বেকিং পাউডাৰ তাৰপাছত লৈছোঁ 2টা এগ এতিয়া লৈছোঁ এটা বাটাৰ পেকেট তাৰপাছত লাগিব যিটো বহুত ইম্পৰ্টেণ্ট বস্তু এইটো হৈছে ডাৰ্ক চকলেট 85 গ্ৰামৰ হয় পেকেটটো তাৰপাছত মই লৈছোঁ অৰিঅ' বিস্কুট এটা সৰু পেকেট এইটো অপশ্যনেল হয় আপোনালোকে ইয়াৰ বদলি ড্ৰাই ফ্ৰুটছটো ইউজ কৰিব পাৰে আৰু মোক লৈছোঁ মই 70 গ্ৰামৰ চেনি ডাৰ্ক চকলেটখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াৰ লগত মই এড কৰিম যিটো মই 100 গ্ৰামৰ আমুল বাটাৰ লৈছিলোঁ সেই পেকেটটো ইয়াৰ লগতে এড কৰি দিম আৰু এই গোটেইখিনি মই মেল্ট কৰিম ডাবল বইলিং প্ৰচেছটো দি সেইটো ভালদৰে মই আপোনালোকক দেখাম এতিয়া চকলেট আৰু বাটাৰখিনি যিহেতু মেল্ট কৰিব লাগিব সেইকাৰণে এটা চচপেনত গৰম পানী দি এনেকৈ ভাপতে গোটেইখিনি মই মেল্ট কৰি ল'ম চকলেট আৰু বাটাৰখিনি মেল্ট হৈ গ'ল এতিয়া ইয়াক ঠাণ্ডা কৰি অলপ পাছত মই ইউজ কৰিম এতিয়া গ্ৰাইণ্ড কৰি লৈ চেনিখিনি আৰু যি দুটা এগ লৈছিলোঁ সেই দুটা ভাঙি পেলাই ইয়াত ভালদৰে মিক্স কৰি ল'ম আৰু এগৰ বদলি আপোনালোকে য়োগাৰ্ট নহ'লে কাৰ্ডো ইউজ কৰিব পাৰে এনেকুৱা কনসিষ্টেন্সি অহালৈকে আপোনালোকে এগ আৰু চেনিখিনি ভালদৰে ফেটিব লাগিব এতিয়া মই ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি একেলগে গোটাই ল'ম তাৰ কাৰণে লৈছোঁ 70 গ্ৰামৰ ময়দা আৰু ইয়াৰ পাছত মই এই ময়দাখিনিত এড কৰিম কোকো পাউডাৰ মই 3 টেবল স্পুন লৈছোঁ ডাঙৰ যিখন চামুচ হয় সেইখনে আপোনালোকে 3 চামুচ ল'লেই হ'ব ইয়াৰ পাছত মই ইউজ দিছোঁ হাফ টিস্পুনৰ এখন সৰু এখন চামুচৰ আধা চামুচৰ বেকিং পাউডাৰ আৰু গোটেইখিনি দিয়াৰ পাছত মই অকণমান নিমখ দি দিছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মই এই চালনীখনত চালি ল'ম এতিয়া আমি কৰিব লাগিব কেৰাহীৰ ওভেনটো ৰেডি তাৰ কাৰণে নিমখ অলপ দি দিব কেৰাহীখনত অলপ ডাঙৰ চাই কেৰাহীখন ল'ব লাগে তাৰপাছত কেৰাহীখন দিয়াৰ পাছত আৰু ভালদৰে স্প্ৰেড কৰি এডাল ষ্টেণ্ড ওপৰত দি পেলাই গোটেইখন ঢাকন মাৰি থ'ব লাগিব 10 মিনিটৰ কাৰণে এতিয়া মই গোটেইখিনি ড্ৰাই আৰু ৱেট ইনগ্ৰেডিয়েণ্ট একেলগে মিলাই ল'ম তাৰ কাৰণে মই লৈছোঁ এটা ডাঙৰ বাউল আৰু ইয়াত প্ৰথমতে মই দি দিছোঁ চকলেট আৰু বাটাৰৰ যিখিনি বেটাৰ আছিলে আৰু ইয়াৰ ওপৰত দি দিছোঁ এগ আৰু চেনিৰ গোটেই বেটাৰখিনি আৰু দুইটা বেটাৰ আমি ভালদৰে মিক্স কৰিব লাগিব যিহেতু লিকুইড হয় দুইটা ভালদৰে মিক্স কৰাৰ পাছত এটা ধুনীয়া কালাৰ আহিছে আপোনালোকে দেখিছেই চাগৈ ধুনীয়া এটা চকলেটি কালাৰ আহিছে লগতে ধুনীয়া এটা গোন্ধও আহিছিলে কিন্তু ইয়াত এগৰ একো গোন্ধ নাহে সেইটো চিন্তা কৰিব নালাগে যিহেতু আমি ইয়াত ডাৰ্ক চকলেট ইউজ কৰিছোঁ বেছি পৰিমাণে ইউজ কৰিছোঁ যিহেতু সেইকাৰণে গোন্ধ নাহে এতিয়া আমি মিক্স কৰিম ইয়াৰ লগত ড্ৰাই যিখিনি আমি পাউডাৰ বনাই থৈছিলোঁ আধাকৈ মিক্স কৰি যাব একেবাৰতে মিক্স কৰিলে মানে অলপ মিলাবলৈও কষ্ট হ'ব সেইকাৰণে লাহে লাহে আধাকৈ কৰি পেলাই কাট এণ্ড ফ'ল্ড এনেকৈ এইটো মেথডত কৰি গ'লে কেকটো ধুনীয়াকৈ ফুলিব আৰু এতিয়া গোটেইখিনি একেবাৰে ভালদৰে মিক্স কৰি লওঁ এতিয়া বেটাৰটো ধুনীয়াকৈ ৰেডি হৈ গ'ল কিন্তু কেকৰ বেটাৰ নিচিনা ব্ৰাউনি বেটাৰটো নহয় কেকৰটো নৰ্মেলি এনেকৈ ওপৰলৈ দাঙি দিলে ৰিবনৰ নিচিনাকৈ তললৈ আহি যায় কিন্তু ব্ৰাউনিটো ঠিক হয় অলপ কনচিষ্টেঞ্চিটো কেকত আৰু এতিয়া মই মোল্ডটোত অলৰেডি বাটাৰ অলপ দি পেলাই গ্ৰীজ কৰি ল'লোঁ এতিয়া গোটেইখিনি যিমানখিনি বেটাৰ আছে গোটেইখিনি এই মোল্ডটোত মই ট্ৰান্সফাৰ কৰি ল'ম বেটাৰখিনি এতিয়া মোল্ডটোলৈ মই ভালদৰে ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু ইয়াৰ ওপৰত মই অৰিঅ' বিস্কুটটো অলপ ভাঙি পেলাই এনেকৈ গাৰ্নিচিং কৰি দিম যাতে দেখিবলৈও ধুনীয়া হ'ব আপোনালোকে ইয়াৰ সলনি ড্ৰাই ফ্ৰুটছো ইউজ কৰিব পাৰে কেৰাহীখনতে ভালেমান গৰম হৈ গ'ল আৰু এতিয়া মই মোল্ডটো কেৰাহীখনত থৈ দিম আৰু ইয়াক মই ঢাকি থ'ম 40 মিনিটৰ কাৰণে মোৰ ব্ৰাউনি বনোৱা হৈ গ'ল আৰু এইটো হৈছে ফাইনেল ৰিজাল্ট একদম ধুনীয়াকৈ ফুলি আহিলে আৰু একদম ধুনীয়া এটা
দেখিবলৈ ধুনীয়া লাগিছে আৰু যিখিনি অৰিঅ দিছিলোঁ অৰিঅ বিস্কিটৰ ক্ৰীমখিনিতো মেল্ট হৈ গ'ল কিন্তু ওপৰত যিখিনি অৰিঅ বিস্কিট আমি ভাঙি ভাঙি দিছিলোঁ মানে মই ভাঙি দিছিলোঁ সেইখিনি ধুনীয়াকৈ ওপৰত আছে আৰু মই এতিয়া আপোনালোকক টেষ্টটো কেনেকুৱা হৈছে জনাম অকণমানকৈ খাই চাওঁ আৰু মই টেক্সচাৰটো দেখাই দিছোঁ কেনেকুৱা হৈছে এইটো ধুনীয়া এটা টেক্সচাৰ একদম ফাজি হৈছে যিটো ব্ৰাউনিৰ হ'ব লাগে আৰু ফাৰ্ষ্ট বাইটটো আপোনালোকৰ কাৰণে মইহে খাই দিছোঁ বহুত বেছি চেনি হোৱা নাই একদম পাৰফেক্ট হৈছে এইটো আৰু মই বেংগলোৰ অহাৰ পাছত চাগে এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ নেকি এবছৰ পাছত ঘৰলৈ যাওঁতেও বনোৱা নাছিলোঁ এবছৰ পাছত বেকিং কৰিছোঁ আৰু ৰিজাল্টটো বহুত মজা আপোনালোকে এই ৰেচিপিটো ফ'ল' কৰিব পাৰে বহুত সহজ হয় মই যেনেকুৱা ধৰণে দেখাইছোঁ তেনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰে যদিহে আপোনালোকৰ কেকৰ যিটো মলটো যদি সৰু ডাঙৰ হয় তেনেকৈ মেজাৰমেণ্টখিনি আপোনালোকে কৰি ল'লে হয় কিন্তু ব্ৰাউনিত সদায় চকলেটৰ যিটো ডাৰ্ক চকলেটৰ যিটো মানে পৰিমাণটো বেছিকৈ দিব লাগে তেতিয়া খাবলৈ বেছি ভাল হয় একদম ধুনীয়া খাবলৈ মজা হৈছে আৰু আপোনালোকে যদি মোৰ ৰেচিপি চাই বনায় তেন্তে প্লিজ মোক কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ তেতিয়াহ'লে আকৌ এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই সোনকালে আহি আছোঁ তেতিয়ালৈকে সকলো সুস্থ হৈ থাকক আৰু সুখী হৈ থাকক